बाक्सायाव मिथिंगानि गिख्रंथाव महर। जारिमिनारि मयना फुख्रि भुइसम्पा देवी मन्दिरा जोबस्रांनायनि लामायाव। जोबोरै बन्द जासिगोन मयना फुख्रि भुइसम्पा देवी मन्दिरा। बाक्सायाव रागा जोंबाय नामा समायना मिथिंगानि महरा? हा गिसिखानायाव खहा जानो थांगासिनो दावबायफैग्रा जायगा मयना फुख्रि भुइसम्पा मन्दिरा। थांनाय साननैसोनिफ्राय जे अखा हानायनि जाहोनाव सोरगिदिं जेरावबो दैबाना जानाय समावनो बे खेबाव जागायदों हा गिसिखानाय। बाक्सा जिल्लानि भारत भुटान सिमनानि भुटान खुथियाव थानाय दावबायफैग्रा जायगायाव हा गिसिखानायाव खहा जादों भुइसम्पा देवी मन्दिरा। फोरमायनो नांगोन दि हाजोनि मोनसे थिखिनियाव थानाय बे मन्दिरा हादरसानि मोनसे दावबायफैग्रा जायगा हिसाबै जाहांदोंमोन। हादरसानि दावबाय बिफाना मयना फुख्रिखौ मोनसे दावबायफैग्रा जायगा हिसाबै खालामनो मोनसे बिथांखि आजावदोंमोन। हादरसाजों लोगोसे बायजो हादोरसाफोरनिफ्राय गोबां सिबियारिफोरा फैनाया जागायहांदोंमोन बे जायगायाव। नाथाय अखानि थाखाय मयना फुख्रि भुइसम्पा देवीनि गोदानै लुजानाय मन्दिरा सोनाब फारसे लुंख्लेंलांनायजों लोगोसे बेयाव थांनाय लामाया बायदों। दो 2003 से इसको मैंने पुनर्जागृत किया है। 2003 के बाद चल रहा था, बढ़िया से डेवलपमेंट करते आ रहे थे। सब भक्त लोग, संपूर्ण भक्त श्रद्धा रख के अपना पूजा पाठ करते रहते थे। दिन रात भक्तों का अपार भीड़ रहता था इसमें। सावन महीने में तो यहाँ पैर रखने की जगह नहीं होती है। लेकिन अब इस तरह का प्रकृति की प्रकृति रुष्ट हो गई, जिस तरह की सब विनाश हो रहे हैं यहाँ। किसी तरह से भी इसको बचाया नहीं जा रहा है। बड़े बड़े पेड़ एकदम उखड़ के सब गिर रहे हैं। पोखरी में एक बड़ा सा पेड़ उखड़ के गिर गया है उसमें। अब उसको पुनर्स्थापित करने के लिए हमें असम सरकार से कुछ निवेदन करना चाहिए। नमस्कार। চাওক, আমি আজি ৰাতিপুৱাৰ ভাগত আমাৰ মন্দিৰত থকা দেউৰীয়ে আমালৈ খবৰ দিলে। সমিতি বিষয়ববীসকলক আমি দেখা পালোঁ। যিটো আজি কেইদিন ধৰি সমগ্ৰ অসমতে যিটো বান পৰিস্থিতি, বৰষুণৰ ফলত বিভিন্ন জাগাত যান বাহন, ৰেল লাইন, অনুষ্ঠান প্ৰতিষ্ঠানবোৰ ধ্বংসযোগ্য হ'বলৈ গৈ আছে বিভিন্ন জাগাত। ঠিক তাৰে এটা অংশ আমাৰ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী এই ঐতিহ্যমণ্ডিত ময়না পুখুৰী আমাৰ এই জাগাখন বা ঠাইখন আপোনালোকে দেখিবলৈ পাইছে। আমি ৰাতিপুৱা ভাগত যিটো খবৰ পোৱাৰ পিছত আমি দেখা পালোঁ যে মন্দিৰৰ চাৰিওপিনে ভূমিস্খলনৰ ফলত খহিবলৈ ধৰিছে। আমি দেখা পালোঁ। অত্যন্ত আমি দুখ প্ৰকট কৰিছোঁ। কি কৰি আমি দুখ প্ৰকট কৰি একো কৰিব নোৱাৰোঁ। প্ৰকৃতিৰ খেল, কিন্তু প্ৰকৃতিৰ লগত কোনো যুঁজ দিব নোৱাৰিব। গতিকে আজি দেখা পাই এতিয়া সমগ্ৰ অঞ্চলৰ আমাৰ যিটো ভক্তসকল, ভক্তপ্ৰাণ ৰাইজ বৰ্তমান আমাৰ ইয়ালৈ আহি আছে। আমি একমাত্ৰ এতিয়া একো কৰিব পৰা নাই। আমি চাবলৈ মাত্ৰ সক্ষম হৈ আছোঁ। ৰাস্তাত থিয় দি কিনে আমি তাতে কোনো এটা বস্তু সংৰক্ষণ কৰিবলৈ আমাৰ সাহস হোৱা নাই, কাৰণ চাৰিওপিনে ভূমিস্খলন এই পৰ্যন্ত হৈ আছে। গতিকে আপোনালোকৰ এই নিউজ চেনেলৰ থ্ৰুদি আমাৰ যিবোৰ ভক্তসকল ময়না পুখুৰী মন্দিৰৰ দৰ্শনৰ কাৰণে আহি থকা ভক্তসকলক আমি এটা অনুৰোধ জনাইছোঁ।
অনিৰ্দিষ্টকালত আমাৰ মইনা পুখুৰী ধৰ্ম অনুষ্ঠানটো আমাৰ বন্ধ ৰখা হৈছে, কাৰণ ভূমিস্খলনৰ ফলত কেতিয়া ক'ত কি হৈ যায় একো ক'ব নোৱাৰি। গতিকে এটা বিপদজনক ঘণ্টা হ'ব পাৰে বুলি আমি সমগ্ৰ ৰাইজক বা ভক্তসকলক বা অসমবাসী ৰাইজক এইটো কথা অনুৰোধ জনাইছোঁ। আমাৰ অনিৰ্দিষ্টকালৰ মইনা পুখুৰী যিটো এইটো ধৰ্ম অনুষ্ঠানটো বন্ধ ৰখা হৈছে। বৰ্তমান যিহেতু এক অভাৱনীয় পৰিস্থিতি, বৰ্তমান পৰিচালনা সমিতিৰ তৰফৰ পৰা চৰকাৰে এটাই কথা আহ্বান জনাইছোঁ, যিটো ঐতিহ্যমণ্ডিত মইনা পুখুৰী যিটো ধৰ্মানুষ্ঠান পুনৰ গঢ় দিয়াৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক অনতি পলমে নকৰাকৈ অতি সোনকালে এই অনুষ্ঠানটো পুনৰ গঢ় দিয়াৰ কাৰণে আমি চৰকাৰক পুনৰ আহ্বান জনাইছোঁ মইনা পুখুৰী পৰিচালনা সমিতিৰ তৰফৰ পৰা।